initiative লৈছে, it's a great initiative. And I think it is মানে entire Cockroacher generation, entire Cockroacher বাসিক টেকনিক্যাল এটা ভাল মানে অনুষ্কা কৰাৰ কাৰণে এটা ভাল এটা আমাক ইয়াত অৱদান কৰিছে। ইয়াত আমাৰ এটা মানে যিটো আমি চিন্তা কৰিব পৰা নাছিল সেইটো তেখেতে চিন্তা কৰিবলৈ ওলাইছে। So it's a science college, so I think they are thinking and they are tempering just like a very energetic. এইটো মই তেখেতক ধন্যবাদ যাচিছোঁ। এক ধৰণৰ পইচা নালাগে, কিন্তু ব্যক্তিগত যিবিলাক ঘৰত যদি কোনোবাই চেনিটাইজ কৰিব বিচাৰে আমাক অকল ছাৰ্ভিচটো আমাৰ ফ্ৰী পাব, আমাক অকল যিখিনি কেমিকেলছৰ দামখিনি দিলে হ'ল। সেই হিচাপে আমি পাৰ স্কুৱেৰ ফিট 50 পইচাকৈ কৰি ল'ম। আৰু আমি চব্জিৰ দোকান, বজাৰ আৰু ATM এইবিলাক আমি আজি ফ্ৰী চেনিটাইজ কৰিম আজিৰ দিনত। প্ৰথম আমি DC অফিচত যাম, তাৰপিছতে আমি আৰু ভাবিলোঁ যদি লকডাউন আৰু এক্সটেনশ্যন হয় কিবা কাৰণে স্কুল কলেজটো নহ'বই, 3-4 মাহটো আশা কম, ডাইৰেক্টৰ ছাৰে ক'লে গোটেইখিনি। গতিকে এইখিনি টাইমত যিবিলাক ষ্টুডেণ্ট বাহিৰত যাব নোৱাৰে আমি আমাৰ চেলৰ পৰা আমাক ফোন কৰিলে আমাৰ কিতাপখিনি গৈ দি আহিব, আৰু কিবা মেডিচিন লাগিলে মেডিচিনখিনি, কিন্তু আমাক ছাৰ্ভিচৰ কোনো পইচা নালাগে। এইখিনি আমি হাতত লৈছোঁ। আৰু লগতে আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টে যিটো চেনিটাইজাৰ বনাইছে, এই চেনিটাইজাৰটো পিয়ৰলি WHO ৰিকমেণ্ডেড মতে, য'ত ইট ইজ ভেৰি পজিটিভ ফৰ দ্য COVID-19। গতিকে মাৰ্কেটত যিবিলাক ওলাইছে তাত অলপমান মিক্স আছে, কিন্তু আমাৰটো পিয়ৰ। গতিকে আৰু মাৰ্কেটত ইমান দাম দিছে 150-200 টকা সাধাৰণ মানুহে ল'ব নোৱাৰে। গতিকে আমি অকল কেমিকেলছখিনিৰ দামহে লৈছোঁ ইয়াতে, মাত্ৰ 51 ৰুপিছত আমি 100 ml আমি দি দিম। আৰু এইখিনি আজি কেইটামান টাইম ফ্ৰী দিমে এইখিনি। ধন্যবাদ। আপোনাৰ কলেজৰ পৰা ইতিমধ্যে বিভিন্ন গাঁৱৰ ইতিমধ্যে চাউল বিতৰণ কৰা হৈছে। আমি আমাৰ গাঁৱৰ মধ্যে ইতিমধ্যে আমি অলৰেডি বিতৰণ কৰিছোঁ। আমি 1 মাহৰ খাদ্যই দিছোঁ আৰু চলি আছে এই গাঁৱটো। আৰু আমি আৰু 50খনমান ফেমিলি আমি এই 30 তাৰিখৰ ভিতৰত আমি ডিষ্ট্ৰিবিউট কৰিম আৰু।